কবিতাৰ শিৰোনাম এটি আধৰুৱা সম্পৰ্ক। কথা পৰাগ কলিতা, আবৃত্তি ৰাতুল দাস। এটি মধুৰ সম্পৰ্ক আছিল আমাৰ দুয়োৰে মাজত, য'ত আছিল কেৱল বিশ্বাস, বন্ধুত্ব আৰু ভাল পোৱা। এপাহ ফুল মৰহি যোৱাৰ দৰে মৰহি গ'ল সকলো। সম্পৰ্কবোৰ ধৰি ৰাখিব খুজিও ধৰি ৰাখিব নোৱাৰিলোঁ। তোমালৈ থকা মৰমবোৰ এবাৰো নুবুজিলা তুমি মোক। মৰমতে তুমি দিয়া প্ৰিয় নামটো সাঁচি থলোঁ মোৰ বুকুত। লিখিছিলোঁ মই এটি ভৱিষ্যতৰ কাহিনী, আঁকিছিলোঁ এখন সপোনৰ ছবি। দুচকুৰে নিগৰা চকু পানী দিলে সকলো মোহাৰি। নিয়ৰ হৈ আহিছিলা তুমি, বৰষুণ হৈ সকলো ধুই নিলা। মৌচুমী হৈ আহিলা তুমি, ধুমুহা দৰে সৃষ্টি কৰিলা। নালাগে মোৰ জীৱনত আৰু নিবিচাৰোঁ তোমাৰ ভাল পোৱাক মই। জীৱন যাত্ৰাত আগুৱাই যাম এটি নতুন পৰিচয় লৈ। অতীতৰ কথা সোঁৱৰি পুনৰ নাহিবা প্ৰেমৰ ঠিকনা বিচাৰি। অতীতৰ কথা সোঁৱৰি পুনৰ নাহিবা প্ৰেমৰ ঠিকনা বিচাৰি। তোমাক বুজি পোৱাত মোৰ বহু পলম হ'ল। দিলা তুমি মোক মিছা প্ৰতিশ্ৰুতি। তুমি মোৰ মাজত সদায় থাকিবা এটি জোনৰ পোহৰ হৈ। আমি দুয়ো এক হ'ব নোৱাৰিলোঁ, কোনে পাৰিব ভাগ্যক সলাবলৈ। ভাল পাব নোৱাৰিলোঁ তুমি মই, চিৰদিন থাকিম বন্ধুত্ব হৈ। প্ৰথম ভাল পোৱাৰ অন্ত পৰিল এটি আধৰুৱা সম্পৰ্ক হৈ। ভাল পাব নোৱাৰিলোঁ তুমি মই, চিৰদিন থাকিম বন্ধুত্ব হৈ। প্ৰথম ভাল পোৱাৰ অন্ত পৰিল এটি আধৰুৱা সম্পৰ্ক হৈ, এটি আধৰুৱা সম্পৰ্ক হৈ।